নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি বৈজ্ঞানিক সঁজুলি কেইবিধমানৰ বিষয়ে আলোচনা কৰিম। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। কুৱেশ্যন 1, সাগৰ আৰু মহাসাগৰৰ গভীৰতা জখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? অপশ্যন দিয়া আছে এ গ্ৰেভোমিটাৰ, বি ফেথোমিটাৰ, চি গাইৰস্কোপ, ডি ডিলাটোমিটাৰ। ইয়াৰ আনসাৰ হ'ব বি ফেথোমিটাৰ। কুৱেশ্যন 2, বৈদ্যুতিক প্ৰবাহ চিনাক্ত আৰু জখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? অপশ্যন দিয়া আছে এ গ্ৰেভোমিটাৰ, বি ইলেক্ট্ৰোমিটাৰ, চি গালভানোমিটাৰ, ডি ডাইনামোমিটাৰ। ইয়াৰ আনসাৰ হ'ব চি গালভানোমিটাৰ। কুৱেশ্যন 3, পানীৰ ভিতৰত শব্দ তৰংগ জখাৰ বাবে ব্যৱহৃত সঁজুলিটোৰ নাম কি? অপশ্যন দিয়া আছে এ কোমোগ্ৰাফ, বি ডিক্টাফোন, চি ক্ৰেস্কোগ্ৰাফ, ডি হাইড্ৰোফোন। ইয়াৰ আনসাৰ হ'ব ডি হাইড্ৰোফোন। কুৱেশ্যন 4, বায়ুমণ্ডলীয় আৰ্দ্ৰতা জখাৰ বাবে ব্যৱহৃত হোৱা সঁজুলিটোৰ নাম কি? অপশ্যন দিয়া আছে এ হাইগ্ৰোমিটাৰ, বি গ্ৰেভোমিটাৰ, চি এভোমিটাৰ, ডি কেলৰিমিটাৰ। ইয়াৰ আনসাৰ হ'ব এ হাইগ্ৰোমিটাৰ। কুৱেশ্যন 5, গাখীৰৰ বিশুদ্ধকৰণ চিনাক্ত আৰু জখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ হয়? অপশ্যন দিয়া আছে এ মাইক্ৰফোন, বি হৃদযন্ত্ৰৰ হাওঁফাওঁ যন্ত্ৰ, চি গানং ৰেস্পিৰেটৰী আৰু ডি লেক্টোমিটাৰ। ইয়াৰ আনসাৰ হ'ব ডি লেক্টোমিটাৰ। কুৱেশ্যন 6, কোনটো সঁজুলিৰ সহায়ত যিকোনো পদাৰ্থ অতি সৰু টুকুৰাত কাটি দিব পাৰি? অপশ্যন দিয়া আছে এ মনোমিটাৰ, বি মাইক্ৰ'টোম, চি মাইক্ৰ'মিটাৰ, ডি মাছ মিটাৰ। ইয়াৰ আনসাৰ হ'ব বি মাইক্ৰ'টোম। কুৱেশ্যন 7, কোনটো ডিভাইচৰ জৰিয়তে দুটা পোহৰৰ উৎসৰ আলোকসজ্জা আৰু তীব্ৰতাৰ তুলনা কৰা হয়? অপশ্যন দিয়া আছে এ পাইৰোমিটাৰ, বি ফটোটেলিগ্ৰাফিক, চি ফটোমিটাৰ, ডি পেৰিস্কোপ। ইয়াৰ আনসাৰ হ'ব চি ফটোমিটাৰ। কুৱেশ্যন 8, মানুহৰ সত্যতা পৰীক্ষা কৰা এটা সঁজুলিৰ নাম কি? অপশ্যন দিয়া আছে এ পাইকনোমিটাৰ, বি কোৱাড্ৰাণ্ট, চি পলিগ্ৰাফ, ডি ৰেডিঅ'মিটাৰ। ইয়াৰ আনসাৰ হ'ব চি পলিগ্ৰাফ। কুৱেশ্যন 9, ভূমিকম্পৰ তীব্ৰতা জখাৰ বাবে ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি? অপশ্যন দিয়া আছে এ চিস্মোগ্ৰাফ, বি অচিলোগ্ৰাফ, চি কেমোগ্ৰাফ, ডি কাৰ্ডিঅ'গ্ৰাফ। ইয়াৰ আনসাৰ হ'ব এ চিস্মোগ্ৰাফ। কুৱেশ্যন 10, হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ কম্পন শুনিবলৈ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? অপশ্যন দিয়া আছে এ স্পেক্ট্ৰস্কোপ, বি ষ্টেথোস্কোপ, চি ষ্টেৰিঅস্কোপ, ডি ওপৰৰ এটাও নহয়। ইয়াৰ আনসাৰ হ'ব বি ষ্টেথোস্কোপ। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আকৌ লগ পাওঁ আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।